आरोबाव रायजोआव जिनाहारिनि जाथाय सासे आइजोखौ सिगि सग' खालामनानै जिनाहारि खालामदों सासे दुथाङा उदालगुरि जिल्लानि दनस्रिगादाव सासे आइजोखौ गिख्रंथावै जिनाहारि खालामदों नंगौ फिन आरोबाव रायजोआव जिनाहारि खालामनाय जाथाया सोराङाव फैदों उदालगुरि जिल्लानि दनस्रिगादाव सानजा कुरुआबाखि इथा खनिनि बिगोमानि फिसाज्ला धीरेन्द्र सिंहआ इथा खनियाव लेबार मावग्रा सासे आइजोखौ गिख्रंथावै जिनाहारि खालामदों धीरेन्द्र सिंहआ आइजोखौ सिगे सग' खालामनानै जिनाहारि खालामदों होनना बे समाव मिथिनो मोननाय जादों 15 सान सिगां धीरेन्द्र सिंहआ गावनि इथा खनियाव लेबार मावग्रा आइजोखौ देहा फाहामसालिसिम लांनो होननानै सिनाय मोनै जायगायाव लाना थांनानै गिख्रंथावै जिनाहारि खालामदों होनना बे समाव खौरां मोननाय जादों आरो जुदि बे जिनाहारि खालामनाय जाथायनि सायाव अजद होयोब्ला बुथारनायनि आरो भिडिअखौ भाइरेल खालामनायनि हुमखि होदोंमोन धीरेन्द्र सिंहआ बेनि उनाव आइजोआ अजद होनानै धीरेन्द्र सिंहखौ पुलिसा खानो हायो नेमसु आरो आमसु आफादा जाथायनि सायाव मिथिनो मोननानै बिजिरनाय नांगौ आरो गोख्रों साजा होनांगौनि थाखाय दाबि दैखांदों आरो बे समाव नायबिजिरनाया सोलिगासिनो दं होनना खौरां मोननाय जादों मोर लरा बेमार আছিল হা তে মই কৈছো ডাক্তৰৰ মই লৈ যাই আছো সি কৈছে তক যাবা না লাগে ই মানে কোন এই মালিকটো কি নাম ধীৰেন্দ্ৰ সিং সি কৈছে মই লৈ যাই আছো তক যাবা না লাগে বিচাৰ জলি মোক লগত পঠাই দি সি কৈছে তই কাম কৰি থাক ইটা ওলাই থাক আৰু তই যা তো মই পঠাই দিছো তাৰ যাৱাৰ পিছত সি মোৰ মাইকিক বিয়া কাম কৰিছে জবৰদস্তিকে কিবা কিবি কৈছে যে এইটো বিয়া কাম না কৰিলে তোৰ ল'ৰাক তোক মাৰি দিম মাৰি পেলাব তাৰপিছত সি তেলকে কি কৰিব তাৰ জবৰদস্তি হেৰি কৰিছে তাৰপিছত একো কোৱা নাই সি ঘৰত আছে এইটো 17-18 দিন হ'ল সি বয়া ঠেলা মোক কোৱা নাই মই যেন তাক এৰি দিওঁ তাৰপিছত এক মংগলবাৰ গ'ল আৰু মংগলবাৰ লৈ গৈছে হা তাতে এনেকা কাম কৰিছে বিয়া কাম কৰিছে ই কেইদিন পিছত মই চালো মালিক আমাৰ ঘৰত আহে কিহৰ মালিক বাটাৰ মালিক কেবিআই বাটাৰ মালিক কোন বাটাৰ মালিক নাৰায়ণ সিং বাটাৰ মালিক তোমালোকৰ ঘৰ ক'ত আমাৰ শ্ৰীৰামপুৰ 1 নম্বৰ আছৰা এতে 4 মাস হল মানুহ কেজন আছে কি কথা গুটেখিনি মানুহ 17 জন আছে শ্ৰীৰামপুৰ সব মানে আৰু কিবা অত্যাচাৰ মানে একবার মাংস খাইছিলাম হ্যাঁ তে এই মাংস খাইছি দিকে গাহৰি মাংস আনি আমাৰ ঘৰত দিছে পেলাইছে খা বুলি কৈছে তাৰপিছত কালিৰ পৰহিয়া মদ চদ আনি মই তো নাখাওঁ মদ সি জবৰদস্তি খিলাইছে মোক কয় না খালি পিটিম কেলা হ্যাঁ মই খাইছো তো সি ভিডিঅ' বনাই লৈছে ব্লেকমেইল কৰিছে ভিডিঅ' বনাইছে না খালি তোৰ কথা খাৰাপ আছে তাৰপিছত মই খাইছে নিচা লাগিছে কত ইয়াতে থাক তোৰ মাইকীৰ লগত মই যাই আছো তোৰ মাইকীৰ ওচৰত যাই আছো মই আপোনাৰ মাইকীক যদি মানুহজনৰ লগত যাব নিদিলে কিবা কয় নেকি মই কিবা বাজাৰতে যে ল'ব কাৰণে আহোঁ সি আবাৰ নিদিয়ে কয় মই লৈ যাম তোকে যাব লাগে এনেকুৱা কয় মই যাবাৰ দিয়া নাই মই আজি কেছ কৰিছোঁ তাৰ বাৰে বাৰে ফোন কৰি আছো ক'ত আছে মই কৈছো ওৰাঙত আছো কত আজি আহাক তোৰ চামৰা ফাটাম এই ল'ৰাটো মালিক ধীৰেন্দ্ৰ সিং তাক পুলিচে থানাত আহিছে মাতিছে আহিছে আপোনাৰ মাইকীক বেয়া কাম কোনে কৰিছে এইটো নাৰায়ণ সিং ল'ৰা ধীৰেন্দ্ৰ সিং কি বিচাৰে আপুনি হা এটা কি বিচাৰে আপনি সরকার প্রশাসনের পৰা আমরা তো বিচার লাগে আর আমরা বিচার লাগিব আর আমরা ভাটাত না থাকি এতিয়া গেলি তাতে মারিব আপোনালোকে কাৰণ ভাটাৰ পৰা উদ্ধাৰ কৰিব লাগে ওলাব লাগিব ফোন কৰি ভাবকি দি আছে না হ্যাঁ ফোন কৰি দাম কি হয় যোৱাকালি গেলাবিলৰ ওচৰত ইটাবাটা এটাৰ পৰা কেইজনমান মানুহ আহিলে আমাৰ নেমচুৰ যিসকল সক্ৰিয় সদস্য এখেতৰ তাত আৰু তেখেতৰ কিছুমান ঘটনা কৈছে আৰু তেখেতে বৰ্তমান বিপদত পৰি থকা বুলি কিছুমান কথা অৱগত কৰায় তো ঘটনাটো হৈছে জাগাটোৰ নাম পাহৰিছোঁ সেই ঠাইৰ পৰা 17 জনমান লেবাৰ আনিছে ইটাবাটাত কাম কৰাবৰ কাৰণে তো শ্ৰীৰামপুৰ তাৰ পৰা আনিছে যেতিয়া তাৰ পৰা 17 জন আহিলে মহিলা
পুৰুষ আৰু সৰু ল'ৰা ছোৱালী মিলি 17জন মানে টোটেল মানে সদস্য। তো তাৰে মাজত এজনে নিজৰ স্ত্ৰীক লৈ আহিছিলে। অহাৰ পিছত স্ত্ৰীজনীক ইটা বাটাটো কিন্তু মই নামটো পাহৰিছোঁ, যিয়ে নহওক কিবা সিং বাটা বুলি কৈছে, ধীৰেন্দ্ৰ সিং বুলি কৈছে, নাৰায়ণ সিং। গতিকে সেই ভাটাৰ যিজন মালিক, সেই মালিকৰ ল'ৰা ধীৰেন্দ্ৰ সিং নামৰ যুৱকজনে তো ভাটাত যিসকল মহিলা আছে সেই মহিলাসকলক বেয়া চকুৰে চায়। আৰু পোৱালি এটাৰ কিবা বেমাৰ আছিলে, এই বেমাৰী পোৱালিটোক ডক্টৰ তাত লৈ যোৱাৰ কাৰণে সেই ল'ৰাজনৰ দেউতাকে গৈ পেলাই কৈছে যে নাই মোৰ মিছেছক ডক্টৰ তাত লৈ যাব লাগে, তো লৈ যাম, আজি ছুটি লাগে। ক'লে নাই তই কাম কৰি থাক আৰু মই তোৰ মাইকীক লৈ যাম আৰু পোৱালিটোক হস্পিটেলত লৈ যাম। সেই পোৱালিটোক হস্পিটেলত লৈ অহাৰ চলনা ধৰি এই মাইকীটোক কোনোবা জংঘলত লৈ পেলাই মাইকীটোক দৰ্শন কৰে। আৰু এই কথাখিনি আমাক যেতিয়া জনাইছে, আৰু দুদিন পিছে পিছে এই মহিলাগৰাকীক বিভিন্ন ধৰণৰ নিৰ্যাতন চলাই আহিছে। আৰু যি কাৰণে এই মহিলাজনীৰ স্বামীক ক'বলৈ বাধ্য হৈছে। আৰু তাৰপিছতো মহিলাগৰাকীক ভাবুকি দিছে যে এই কথাখিনি যদি তোৰ স্বামীক বা বেলেগ কোনোবা মানুহক যদি জনাও তো তহঁতক মাৰপিট কৰিম, প্ৰাণে মাৰিম আৰু চোলাত দি পেলাই তহঁতক জ্বলাই পুৰাই মানে শেষ কৰিব। সেই তেনেকুৱা ধৰণৰ ভাবুকি দিছে। এতিয়া কথা হ'ল আমি জনামতেনে এই যে ধীৰেন্দ্ৰ সিং এখেতে কিবা RSSৰ কিবা সদস্য হ'ব বুলি আমি গম পাইছোঁ। গতিকে এইসকল ব্যক্তিয়ে দেখা যায় সময়ে সময়ে তেখেতৰ নাৰীৰ নিৰ্যাতনৰ ওপৰত কিছুমান তেখেতে মানে ফুলঝাৰু মাৰে। গতিকে তেখেতৰ পৰিয়ালতেই এনেকুৱা যে অৱস্থা দেখা গৈছে। গতিকে এনেকুৱা কৰ্মৰত হিচাপে নিজৰ ভাটাত কাম কৰিব অহা লেবাৰৰ লগত যি নাৰী নিৰ্যাতনৰ লগত জড়িত হৈছে, গতিকে আমি নিমচু ফালৰ পৰা ধিক্কাৰ জনাইছোঁ। আৰু এই ঘটনাক কঠোৰতম মানে শাস্তি বিহিব লাগে। আৰু আমি এই বিষয়টো লৈ পেলাই আজি থানাত এই ভুক্তভোগী পৰিয়ালক লৈ পেলাই ওৰাং থানাত আহিছিলোঁ। প্ৰায় 5 ঘণ্টা হৈছে। আমি OC ছাৰৰ লগত কথা পাতিলোঁ, বিষয়ববীয়াৰ লগত কথা পতাৰ পিছতো 5 ঘণ্টা পিছতো ইয়াৰ কোনো ধৰণৰ মানে জৰুৰীকালীন কোনো মানে ব্যৱস্থা লোৱা দেখা নাই। তো তাৰ পৰিপ্ৰেক্ষিতত আমি ওদালগুৰি SP ছাৰক ফোন কৰাৰ পিছত SP ছাৰে যেতিয়া নেকি OC ছাৰক ফোন কৰিছে, তেতিয়াহে বিষয়টোৰ ওপৰত থানাৰ বিষয়ববীয়াসকলে অলপ গুৰুত্ব দিয়া যেন আমাৰ অনুভৱ হৈছে। গতিকে আসামীজন থানাৰ ভিতৰত এতিয়া আছে, আসামীজন ভৰিৰ ওপৰত ভৰি থৈ পেলাই নিজৰ মানে শৰীৰটো জোকাৰি থকাৰ ইয়াৰ আঁৰৰ ৰহস্যটোকে আমি বুজিব পৰা নাই। থানাৰ ভিতৰত যদি এনেকুৱা নাৰী নিৰ্যাতনৰ লগত জড়িত ব্যক্তি এজন থানাৰ ভিতৰত ভৰিৰ ওপৰত ভৰি থৈ ভৰিখন লৰাই থকাটো গতিকে দুৰ্ভাগ্যজনক। আৰু দেখা গৈছে এই ব্যক্তিজনৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰত এই লেবাৰবিলাকক বিভিন্ন ধৰণৰ ভাবুকি গালি গালাজ ইত্যাদি কৰি আহিছে। আমি এতিয়া জানিব পাৰিছোঁ ভাটাত যিসকল শ্ৰমিক আছে শ্ৰমিকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি এতিয়াও ভাবুকি দিছে। এখেতক ফোন যোগে ভাবুকি দিছে। এখেতে ভাটাত উভতি গ'লে ভাটাত যিসকল লেবাৰ আছে লেবাৰৰ ওপৰত মাৰপিট কৰিব, ইয়াৰ প্ৰত্যুত্তৰ ল'ব বুলি এই লেবাৰবিলাকক কৈ আছে। গতিকে আমি নেমচুৱাই কিন্তু কোনো পৰ্যায়ে এটা আমি সহ্য কৰিব নোৱাৰোঁ। আমাৰ ছোৱালী বোৱাৰীক আমাৰ নিৰাপত্তা লাগে। এতিয়া ভাটাত যি এটা পৰিস্থিতি চলি আছে, সংখ্যালঘু লোকসকলৰ মানুহক আনি পেলাই ভাটাত তেনেকুৱা ব্লেকমেইলিং কৰি ছোৱালী বোৱাৰীক ৰেপ কৰিব, দৰ্শন কৰিব, বিভিন্ন ধৰণৰ ক্ষেত্ৰত ভিডিঅ' কৰি পেলাই তেখেতক ব্লেকমেইলিং কৰি যদি বেয়া কামত লিপ্ত নহয় এইবিলাক ফাদিল কৰিব বুলি কৈ গতিকে এনেকুৱা এটা মুনাফা আদায় কৰি আছে। গতিকে আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ এই আসামীজনক যাতে কঠোৰতম যাতে শাস্তি দিব লাগে। আমি নেমচু ফালৰ পৰা দাবী জনাইছোঁ। কোনো যাতে আইনৰ খুৰংগত যাতে ৰেহাই নাপায় সেই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে